প্ৰায় সকলো হিন্দু লোকৰ ঘৰতে হনুমান চালিচা থকা দেখা যায়। বহু সংখ্যক হিন্দু লোকে সদায় হনুমান চালিচা পাঠো কৰে। কিন্তু এই হনুমান চালিচা কোনে ৰচনা কৰিছিল এই বিষয়ে আপুনি বাৰু জানেনে? পৱন পুত্ৰ হনুমান, যাক শ্ৰীৰামৰ সকলোতকৈ ডাঙৰ ভক্ত বুলি জনা যায়, তেওঁৰ বিষয়েতো আপোনালোক সকলোৱেই জানে আৰু তেওঁৰ সৈতে জড়িত হনুমান চালিচাৰ বিষয়েও জানে। এনেকুৱা মান্যতা আছে যে হনুমান চালিচাত এক বৈদিক শক্তি আছে। কিন্তু আপুনি বাৰু জানেনে এই হনুমান চালিচা কাৰ দ্বাৰা, কিয় আৰু কেতিয়া ৰচনা কৰা হৈছিল? অধিকতম লোকে এইটোৱেই জানে যে হনুমান চালিচা ৰামায়ণৰ সময়তে ৰচিত বা আমাৰ শাস্ত্ৰসমূহতে লিখা আছে। কিন্তু আপোনালোকক আজি জনাব বিচাৰিছোঁ যে হনুমান চালিচা কবি তুলসীদাসৰ দ্বাৰা ৰচিত। এই সম্পূৰ্ণ ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত উপলব্ধ আছে। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল।